এটা খুব ইম্পৰ্টেণ্ট কথা সবেই নিজৰ ব্লাড গ্ৰুপটো টেষ্ট কৰি লোৱা উচিত সকলোৱে নিজৰ ব্লাড গ্ৰুপটো জনাটো উচিত আপোনালোকে এইটো কাম কৰি ল'ব গতিকে অ' পজিটিভ নে এ পজিটিভ নে অ' নিগেটিভ নে কি আপোনালোকে গোটেইখিনি টেষ্ট ব্লাড গ্ৰুপৰ টেষ্টটো বিশেষকৈ খুব বেছি দৰকাৰী আপোনালোকে ইমিডিয়েট কৰি লোৱাটো ভাল নমস্কাৰ বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু যিসকলে এপইণ্টমেণ্ট বা ইণ্টিমেশ্যন লেটাৰ এপইণ্টমেণ্ট নহয় ইণ্টিমেশ্যন লেটাৰ দিয়া বুলি ক'লে গতিকে ইণ্টিমেশ্যন লেটাৰ মতে আপোনালোকক এক মাহৰ এটা সময় দিছে আৰু এক মাহ পাছত আপোনালোকক নিজৰ ৰেছপেক্টিভ পুলিচ ৰিজাৰ্ভ তাৰপাছত নিজৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এইবিলাকৰ ৰিপৰ্ট কৰিব দিছে গতিকে আপোনালোকৰ ইয়াৰ পাছত নেক্সট কি হ'ব বা আপোনালোকৰ এই যে এপইণ্টমেণ্ট বা এই ইণ্টিমেশ্যন লেটাৰখন দিলে আপোনালোকৰ ৰিপৰ্টিঙৰ দিনা কি হ'ব বা আমাৰ কেনেকুৱা হৈছিলে গতিকে সেই সংক্ৰান্তে এই ভিডিঅ'টো দিবলৈ ওলাইছোঁ গতিকে প্ৰথমতে আপোনালোকক ৰিপৰ্ট কৰিবলৈ কৈছে আপোনালোকেতো সেইদিনা আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি লৈ যাব গতিকে ডকুমেণ্টছ যিখিনি আছে জেৰক্স কপি প্লাছ অৰিজিনেল গোটেইখিনি লৈ যাব তাৰপিছত আপোনালোকৰ যিখন ইণ্টিমেশ্যন লেটাৰ দিছে সেইখন লৈ যাব বা আপোনালোকে এপইণ্টমেণ্টখন যোনখন ডাউনলোড কৰিবলৈ কোৱা হৈছে বা যিখিনি ডকুমেণ্টছ থাকে আপোনালোকে লৈ যাব ফটো লৈ যাব তাৰপিছত ID কাৰ্ড লৈ যাব তাৰপিছত আপোনালোকৰ নিজৰ যিখিনি চাৰ্টিফিকেট থাকে এডুকেশ্যনেল হওক স্পৰ্টছৰ হওক কম্পিউটাৰৰ হওক গোটেই চাৰ্টিফিকেটখিনি লৈ যাব লাগি যায় আমাৰ কি হৈছিল চাৰ্টিফিকেটখিনি গোটাই লৈ যোৱাৰ পিছত আপোনালোকৰ ছাৰ্ভিচ শ্বীট ক্ৰিয়েট কৰা হ'ব ছাৰ্ভিচ শ্বীট আপোনালোকৰ চেলাৰীৰ কাৰণে আপোনালোকৰ ছাৰ্ভিচ শ্বীট ষ্টাৰ্ট হ'লে আপোনালোকৰ চেলাৰী আপোনালোকে পোৱা ষ্টাৰ্ট হৈ যাব প্ৰথমতে আমাৰ 27,000 ছামথিঙৰ পৰা ষ্টাৰ্ট হৈছিলে আপোনালোকেও মষ্ট প্ৰবাবলি সিমান মানে পাব গতিকে 27টো আপোনালোকে ধৰি থ'ব পাৰে ফাৰ্ষ্ট চেলাৰী আপোনালোকে পাব বেংকৰ একাউণ্ট এইকেইদিনত ক্ৰিয়েট কৰি লওক ভালধৰণে SBI গতিকে চেলাৰী একাউণ্ট ক্ৰিয়েট কৰিব তাৰপাছত আপোনালোকৰ ছাৰ্ভিচ শ্বীটত আপোনালোকৰ গোটেই 10টা আঙুলিৰো ছাপ লোৱা হ'ব আপোনালোকৰ এনেধৰণে ফিংগাৰপ্ৰিণ্ট লোৱা হ'ব 10টা আঙুলিৰো তাৰপিছত আপোনালোকৰ নীলা এখন চিয়াহীত আপোনালোকৰ হাত গোটেইকেইখন দি পিনে আপোনালোকৰ ছাৰ্ভিচ শ্বীটত গোটেই আঙুলিকেইটাৰ ছাপ লোৱা হ'ব তাৰপাছত আপোনালোকৰ বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যন ফিল আপ কৰা হ'ব আপোনালোকৰ বহুত ফৰ্ম ফিল আপ কৰি পিনে তাত জমা দিব লাগিব আপোনালোকৰ ছাৰ্ভিচ শ্বীটত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন তাৰপিছত স্পৰ্টছৰ লগত জড়িত তাৰপিছত বিভিন্ন ধৰণৰ এক্টিভিটিছৰ আপোনালোকৰ চাৰ্টিফিকেটখিনি গোটেইখিনি জমা কৰিব আপোনালোকে ছাৰ্ভিচ শ্বীটত সেইবিলাক থাকিলে বহুত বেছি প্লাছ পইণ্ট হয় গতিকে তাৰপাছত আপোনালোকক হয়তো টিল ট্ৰেইনিং আমাক কি হৈছিলে ছাৰ্ভিচ শ্বীট যেতিয়া ক্ৰিয়েট হ'ল তাৰ আগতে পষ্টিং দি দিছে তাৰপাছত পষ্টিঙত আপোনালোকৰ য'ত দিয়ে ৰিজাৰ্ভত হওক পুলিচ ৰিজাৰ্ভত হওক তাৰপাছত বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চত হওক বা CIDত হওক বা বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনত হওক স্পেচিয়েল ব্ৰাঞ্চত হওক তাতে টাচ কৰি দিয়ে গতিকে যাতে আপোনালোকে ৰেগুলাৰ চেলাৰীটো পাই থাকে আৰু তাৰ আণ্ডাৰত আপোনালোকক হয়তো আমাক যেনেধৰণে দিছিলে ট্ৰেইনিং হোৱালৈকে প্ৰায় 1 মাহ বা 1.5 মাহমান সময় আমি নিজৰ ৰেছপেক্টিভ যিখিনি পুলিচ ৰিজাৰ্ভত আছে যিখিনি যিকেইটা CIDত পৰিছে যিখিনি বৰ্ডাৰ অৰ্গেনাইজেশ্যনত পৰিছিলে যিখিনি ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চত আছিলে সেই গোটেইখিনি প্ৰিলিমিনাৰী 1 মাহ বা 1.5 মাহৰ কাৰণে আমাক দিছিলে তাৰ আণ্ডাৰত আমি কিছু কথা শিকিছিলোঁ বা কিছু প্ৰাৰম্ভিক ডিউটিত আমাক লগাইছিলে উইদাউট ড্ৰেছ আমাৰ সেইখিনি সময়ত ড্ৰেছ লোৱা নাছিলোঁ আৰু আপোনালোকেও এইটো ভুল নকৰিব যে আপোনালোকে চাকৰিটো পোৱাৰ লগে লগে ড্ৰেছ চিলাব নিদিব বৰ্তমানৰ কাৰণে আপোনালোকে কাৰণ ট্ৰেইনিঙত গৈ পিনে ট্ৰেইনিঙত যোনটো ড্ৰেছ চিলাই দিব আমি নিজে ফেচ কৰিছোঁ আমি চাকৰিটো পোৱাৰ লগে লগে ড্ৰেছ চিলাই ল'লোঁ ড্ৰেছ চিলোৱাৰ পাছত সেই ড্ৰেছটো প্ৰায় ভাগৰে এনেই গ'ল ড্ৰেছটো আমি প্ৰথমতে ট্ৰেইনিং পাছ কৰি অহাৰ পাছত আকৌ ড্ৰেছৰ জোখটো বেলেগ হয় বা এতিয়া আপুনি ভাল কাপোৰ চিলেক্ট কৰিব নাজানিব গতিকে ইয়াৰ কথাত তাৰ কথাত গৈ পিনে ড্ৰেছযোৰ চিলাব দিব সেই ড্ৰেছযোৰ প্ৰায় ভাগৰে এনেই যায় আমাৰ এনে গৈছে গতিকে অলপমান ধৈৰ্য ধৰক যদি ড্ৰেছযোৰ নিচিলোৱাকৈ হয় আপোনালোকে ড্ৰেছযোৰ বৰ্তমান চিলাব নালাগে আপোনালোকে তাৰপাছত ৰেছপেক্টিভ মোক যেনেকৈ আমি 2জন আছিলোঁ ক্ৰাইম ব্ৰাঞ্চত আছিলোঁ তাৰপাছত স্পেচিয়েল ব্ৰাঞ্চত বহুত আছিলে তাৰপাছত DEF ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চত আছিলে তাৰপাছত বৰ্ডাৰ অৰ্গেনাইজেশ্যনত আছিলে এনেধৰণৰ ডিভাইড কৰি চেলাৰীৰ কাৰণে এটাচ কৰি দিয়া হয় আৰু ট্ৰেইনিং নোযোৱালৈকে তাত আপোনালোকে প্ৰাৰম্ভিক কিছুমান কথা শিকিব গতিকে আৰু এই 1 মাহৰ সময়খিনিত আপোনালোকে ট্ৰেইনিঙলৈকে যোৱাৰ আগত কি কৰিব পাৰে 2-3টা ছাবজেক্ট আছে সেই ছাবজেক্টকেইটা পঢ়িব পাৰে গতিকে কি কৰিব পাৰে ক'ৰ পৰা কৰিলে ভাল হ'ব ট্ৰেইনিঙত যোনটো সহায় হয় মই আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম যে আপোনালোকে এই 1 মাহৰ সময়খিনিত আৰু ট্ৰেইনিঙত যোৱাৰ পৰ্যায়লৈকে কি কাম কৰা উচিত য'ত আপোনালোকে ফিউচাৰতো ছাৰ্ভিচ লাইফত হেল্প পাব তাৰপিছত যিখিনি ভুল আমি কৰিছিলোঁ বা বহুতেই নকৰে সেই কামখিনি কিন্তু কৰিলে আপোনালোকে ট্ৰেইনিঙত বহুত এটা এডভান্টেজত থাকিব
বহুত এটা এডভান্টেজ পাব আৰু আপোনালোকে ছাৰ্ভিচ লাইফত সেইখিনি বস্তু গোটেই কামত আহিব। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকক সেইখিনি কথা ক'বলৈ চেষ্টা কৰিম। গতিকে এইখিনিয়ে আছিলে। আপোনালোকে তাৰপাছত বেডিং পট্টা লৈ পেলাই থকাৰ ব্যৱস্থা মষ্ট প্ৰবাবলি তাৰ পৰা খুব কম দিয়ে, নিজে কৰি ল'বলগীয়া হয়। গতিকে বহুতেই নিজৰ আলহীৰ ঘৰত থাকি এই ট্ৰেইনিঙত যোৱাৰ সময়খিনি 1-1.5 মাহ য'ত এটাচমেণ্ট দিয়ে তাত নিজৰ আলহীৰ ঘৰত থাকে বা লগ বন্ধুৰ লগত মিলি থাকে। গতিকে প্ৰায়খিনি যোগাৰ নিজে কৰি ল'বলগীয়া হয় আৰু এইখিনি সময়ত আপোনালোকে কিছু বস্তু কিনিবলগীয়া হ'ব, বহুত ভাবি চিন্তিহে টকা খৰচ কৰিব। গতিকে নেক্সট ভিডিঅ'ত মই আপোনালোকক এই 1 মাহ কি কথা, কি কাম কৰা উচিত, কি সাৱধানতা লোৱা উচিত, তাৰপাছত কি বস্তু কিনাৰ পৰা বিৰত থকা উচিত আৰু কি বস্তু কিনিব লাগে, এই গোটেইখিনি কথা নেক্সট ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে অল দ্য বেষ্ট। আপোনালোকৰ নতুন জাৰ্ণি ষ্টাৰ্ট হ'ব। এইকেইদিন খুব বেছি সাৱধানে থাকিব। লগতে আপোনালোকৰ মেডিকেল এটা হ'ব। মেডিকেলটোত কি হ'ব, মেডিকেলটোত আপোনালোকৰ BP চেক কৰিব, তাৰপাছত এক্সৰে কৰিব, আপোনালোকৰ কিবা ভিতৰুৱা বেমাৰ আছে নেকি। প্ৰায়ভাগৰে ভিতৰুৱা বেমাৰ নাথাকে, গতিকে আপোনালোকে তাৰ বাবে নিশ্চিন্ত নহওক, যিহেতু ইমানখিনি ফিজিকেলি প্ৰেক্টিছ কৰিছে, প্ৰায়ভাগৰে নাথাকে। গতিকে আগৰ পৰা যদি কিবা বেমাৰ আছে আপোনালোকে এইকেইদিন অলপমান ট্ৰিটমেণ্ট কৰি ল'ব। মেডিকেলত আপোনালোকৰ ব্লাড প্ৰেছাৰ চাব, এক্সৰে কৰিব, ব্লাড টেষ্ট কৰিব। গতিকে কিছুমান নৰ্মেল টেষ্ট কৰা হয় আৰু বহুতে কৈ আছে যে চকুৰ হেৰিটো বহুত বেছি চাই নেকি। গতিকে আমাৰ লগতো বহুত স্পেক্স পিন্ধা বা চশমা পিন্ধা ল'ৰা ছোৱালীয়ে ট্ৰেইনিং কৰিছে, ইমান বেছি প্ৰব্লেম নাই। গতিকে আপোনালোকে এইকেইদিন অলপমান সাৱধানে থাকিব।